এতিয়া গৈছে 6:30 ধুনীয়াকৈ বতাহ মাৰি আছে সেইফালে কুঁৱলী নিচিনাকৈ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুনটি ব্লগলৈ এতিয়া 6:30 হৈছে ৰাতিপুৱা মই জাষ্ট শুই উঠিয়ে ভাবিলোঁ কি মানে বাহিৰৰ পৰিৱেশটো এবাৰ দেখাই দিওঁ ৰাতিপুৱা টাইমত কেনেকুৱা হয় তো এয়া পৰিৱেশটো চব কুঁৱলী বতাহ মাৰি আছে অলপ অলপ ঠাণ্ডা ভাৱ এটা আহি আছে টোপনি জালতে মই কাপোৰটো উল্টাকৈ পিন্ধিলোঁ আপোনালোকে মন কৰিছে নাই নাজানো কিন্তু মই এতিয়াহে গম পাইছোঁ যে মই যে উল্টাকৈ কাপোৰ পিন্ধিলোঁ চৰাই মাতো আহি আছে সিও বেচেৰা জীৱ সোনকালে উঠি চাম বুলিয়ে ভাবিলে অৱশ্যে মোতকৈ সিহঁতে আগত উঠে বাৰু ষ্টাডিয়ামত মাৰিছোঁ গুড মৰ্ণিং সকলোকে আহিছোঁ আমি আহিছোঁ এটা ব্ৰেকফাষ্ট কৰিবলৈ আৰু এইটোৱে হ'ল আমাৰ কটেজৰ মানে বাহিৰৰ ভিউটো আপোনালোকে পৰিৱেশটো চাওক কাৰণ বহুত ঠাণ্ডা ভাল লাগিছে অকণমান পুৰণি অলপ অকণ আছিলে এতিয়া আছে অলপ কিন্তু ইয়াত ডালিয়া তাৰপিছতে নাৰিকলৰ চাটনি চাম্বাৰ তাৰপিছত ৱাটাৰমেলন বাকী এইটো উত্তাপম ফ্ৰেঞ্চ টোষ্ট সেয়াকৈ আৰু বাকী নয়নজ্যোতি দাস ধুনীয়া পৰিৱেশত মানে আমি এতিয়া খাবলৈ লৈছোঁ বেকগ্ৰাউণ্ডত ভিউটো এয়া আছেই তো মোকো অকণমান দেখাই দিছোঁ খাবলৈ চাই ডালিয়াখন খাই লৈছোঁ মোৰ কালি একেই থাকে খাবলৈ তাৰপিছত অকণমান বাৰু উত্তাপম অকণমান দেখাইছোঁ ভাল খাব আৰু যেনে দোচা বা যেনেকৈ ইডলি যেনেকৈ টেঙা নিচিনা ফাৰ্মেণ্টেড হেৰি হয় ন তো সেইটো ফ্লেভাৰটো একেই উত্তাপম মই এতিয়া আজি প্ৰথম খাইছোঁ উত্তাপমটো বাকী আমলেট ছেমেই হ'ব খাই এইটো মাছমেলনৰ জুচ সেইটো নৰ্মেল আৰু ব্ৰেকফাষ্ট কৰি হোৱাৰ পাছত একাপ হ'ল চাহ আৰু চাহ নোহোৱাকৈতো আমাৰ জীৱন নচলে কাৰণ মূৰৰ বিষ ষ্টাৰ্ট হৈ যায় আমাৰ দুইটাৰে বেলেগে মানে লাল চাহ খায় আমি খাওঁ গাখীৰ চাহ ৰাতিপুৱাই কাৰণ যদি ৰাতিপুৱাই যে লাল চাহটো খাই দিওঁ নহয় তাৰপাছত আৰু মাথা বিষত মানে আমি থাকিব নোৱাৰোঁ গোটেই দিনটোলৈ তো সেইটো কাৰণে আমি গাখীৰ চাহ খোৱাই ভাল যাক যোনটোৱে শ্বুট কৰে সেইটোৱে কৰিব লাগে তেতিয়া আমি চাহকাপ খাই লওঁ ওলালোঁ এয়া এতিয়া সাংঘাতিক বতাহ মাৰি আছে আৰু ৰ'দো ভাল লাগিছে ৱেডাৰটো তো বেগ চেক লৈ মেলি ওলাইছোঁ আৰু মিলাই কৰি জোতাও একেই এতিয়া বাকী লেতেৰা হয়নে নহয় নাজানো তাৰ আগতেই আৰু ভিডিঅ' কৰি লৈ লৈছোঁ আৰু বাকী লেতেৰা হ'লে লেতেৰাই আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ কুৰ্গৰ বিভিন্ন জেগালৈ ফুৰিবলৈ তাত এতিয়া কেনেকুৱা ধৰণৰ কি আছে সকলোখিনি চামগৈ আপোনালোককো দেখাই আছোঁ তাত কেনেকুৱা কি আছে আমাৰ গাড়ী আহি গ'ল এতিয়া আমি ওমকাৰেশ্বৰ টেম্পল যাম হয়নে তাত যাম গৈ মেলি দেখাম
কেনেকুৱা আপোনালোকে চাই দিব মোৰ ব্লগটো। আমি থকা ৰিজৰ্টখনৰ পৰা প্ৰায় 10 মিনিটমানৰ বাটতে আছিলে ওমকাৰেশ্বৰ টেম্পল। আমাৰ ড্ৰাইভাৰজনে ক'লে যে প্ৰথমে আমি ওমকাৰেশ্বৰ টেম্পল আমি গৈ আহোঁ, কাৰণ সেই ৰাস্তাতে আছিলে আৰু দিনটো শুভাৰম্ভণি সদায় মন্দিৰত সেৱা কৰি গ'লে ভাল হয় নহয় জানো, সেইকাৰণে ভালেই হ'ল আমি ধুনীয়াকৈ মিলিও গ'ল। গতিকে আমি ওমকাৰেশ্বৰ টেম্পলত গৈ সেৱা ল'লোঁ। আমি এয়া ফুল চুল কিনি লৈছোঁ, এতিয়া টেম্পল সোমাম। তাৰপাছত আমি নাজানো আচলতে ইয়াত কেনেকৈ কি কৰে, বাট কৈছে যে তাত দিব লাগে পূজাৰ কাৰণে, তো তেনেকৈ দিম। আমি এতিয়া শিৱ টেম্পল আহিছোঁ, ওমকাৰেশ্বৰ টেম্পল। তাত এয়া ফুল মানে গেটতে দিছে, এতিয়া নাজানো বাৰু কেনেকৈ দিয়ে, তাত গৈ মেলিহে গম পাম কেনেকৈ দিয়ে। আনকি ড্ৰেছটো এইটো পিন্ধি আছোঁ, কিন্তু এলাউ কৰে বুলি কৈছে, কাৰণ হাফ পেণ্ট নিদিয়ে। চ' আই হোপ দিয়ে যাতে আৰু। নতুন এঠাইলৈ গৈ আচলতে মানে ক'ৰবাত সোমোৱাৰ টাইমত মানে ভয় লাগে ন, যে কিবা ভুল কৰিছোঁ নেকি, ক'বলৈ হেৰি কৰিছোঁ নেকি, মানে কিজানি জনা নাই। তো সেইটো কাৰণে অলপ দুধুৰ-মধুৰত আগবাঢ়ি গ'লোঁ। গৈ মেলি মন্দিৰ ভাগত আমি সেৱা কৰিলোঁ। আচলতে মূৰ্তি ভাগৰ ওচৰত ভিডিঅ' কৰা এলাউ নাছিলে, সেইকাৰণে ভালকৈ কৰা নহ'লে। আমি অনা ফুলৰ মালা ভগৱানৰ মানে গাত পিন্ধাই দিলে, লগতে আৰতি কৰিলে। গতিকে বহুত বেছি মানে ভাল লাগিলে। তাৰপিছত বাহিৰলৈ ওলাই আহিলোঁ। জুম কৰিলোঁ মই, জুম কৰিলে মানে কোৱালিটি বেয়া হৈছে, উপায় নাই বাৰু। কি মাছ? সেইটো এটা য়েল্ল' গল্ডেন কালাৰ টাইপ। বা সেইটো ডাঙৰ মাছ আছে এইফালে চাগে দেই ন? এয়া মন্দিৰৰ মানে মাজতে পুখুৰী এটা আছে, পুখুৰীত আৰু সিফালে কি কোনোবা এভাগ হেৰি আছে, হনুমান মন্দিৰ আছে। ইয়াতে মাছ আছে, মাছ ধুনীয়াকৈ দি থৈ দিছে, জীয়াই ৰাখিছে, আৰু বহুত ডাঙৰ ডাঙৰ মাছো আছে চাগে ইটো চাইডে আছে, কিন্তু এইফালে অকণমান মানে সৰুৱে আছে, কিন্তু ডাঙৰ মাছ আছে দেই, বহুতখিনি ডাঙৰ ডাঙৰ মাছ দেখিছোঁ সেইখিনি। সেই মাছটো কি বহা? এইটো হেৰি হয়, শ'ল মাছ। এই শ'ল মাছ নাথাকে, এইটো ভেটকি টাইপৰ কিবা তেনেকুৱা ধৰণৰ মাছ। ব্লাৰ হৈছে। গোটেইকেইটা আহিছে ছাৰ, মানুহখিনি আহিছে নি? হ'ব বা কিবা দিব বুলি। নাই নহয় নিবলৈ। হা হা ডলি আছে কিবা কিবি। আমি মন্দিৰৰ পৰা এতিয়া ওলালোঁ, ওলাই মেলি তাতে মানে ফুল চুল দিলোঁ, অৰ্চনাও হৈছিলে, আৰু বাকী এয়া দিছে আৰু ফুল দিছে, আৰু লগতে এয়া খোপাত মাৰি থৈছোঁ এইবোৰ নিৰ্মালি, মানে প্ৰসাদৰ লগতে দিছিলে, এয়া নিৰ্মালি হিচাপে দিছে ন। সেয়াই আমি যে ফুল দিছিলোঁ, সেই ফুলৰ আমি ফুলৰ দিছোঁ, তাৰে নহয় মানে তাই কাৰণে ফুল দিছে। বাকীবিলাক এইবিলাক মানে নাৰিকল চাৰিকল যে দিছে, সিহঁতক নাৰিকলৰ ঘূৰাই। ওলাই মেলি যাম মেডিকেৰি ফৰ্ট, তো ওচৰতে আছে, 5-10 মিনিটৰ ভিতৰত মানে পামগৈ। সেয়া চাই লওঁগৈ, টিকেট কাটিব লাগিব। মেডিকেৰি মানে গভৰ্ণমেণ্ট মিউজিয়াম হয়, টিকেট কাটিব লাগিব। বাকী এইখিনি আমাৰ তাৰ নিচিনাকৈ লৈ যায়।
আমাৰ ওচৰত খুচুৰা নাই, ইয়াত পেটিএমো নাই, আৰু লগতে 500 খুচুৰা নাই, মানে 20 টকা 20 ৰুপিজ লাগিবই। সেইটো কাৰণে এতিয়া প্ৰব্লেমটো হৈ গৈছে। তো এতিয়া আমাৰ ড্ৰাইভাৰজনৰ ওচৰৰ পৰা মানে আনিবলৈ গৈছে, সি খুচুৰা পায় নে নাপায় নাজানো, পাব নিচিনাই লাগিছে আৰু আছে। বাকী এইটোৱে হ'ল ফটো। তো সেইটোৱে এটাই ইয়াত মানে প্ৰব্লেম এটা হয়, কাৰণ আমাৰ ওচৰত কেছ নাথাকে সদায়, কাৰণ পেটিএম বা গুগল পে' তেনেকৈ চলি যায়। তো সেইটো কাৰণে আচলতে কেছ কিছুমান হাতত লাগে, নথকা নহয়, আছিলে বাৰু 500 আছিলে বা তেনেকৈ আছিলে, কিন্তু একেবাৰে মানে খুচুৰা লাগে। তো সেই প্ৰব্লেমটো হয়। তো বাকী ব'লক ভিতৰলৈ সোমাই যাওঁ, আমি পইচা পাই গ'লোঁ টিকেট। তাতে মানে কি হ'ল, আমাৰ মিউজিয়ামৰ ভিতৰত কেমেৰা এলাউ নকৰে। তো সেইটো কাৰণে মই বাহিৰতে এতিয়া কৈছোঁ, তাত ভিতৰত মানে এটা বস্তু দেখি ভাল লাগিলে যে অসমৰ আমাৰ শৰাইখন আছে 1972ৰে, আৰু পাণ্ডান উইথ লিড বুলি ধুনীয়াকৈ লিখা আছে, অসম বুলিও লিখা আছে। কিন্তু দেখি মেলি ফটো এখন মাৰিবলৈ মন গৈছিলে, কিন্তু বাট মাৰিব নোৱাৰিলোঁ, আৰু সেইটো কাৰণে প্ৰব্লেম এটা হ'ল আৰু সেয়া। বাকী এইবোৰ এতিয়া বাহিৰতে কৰি আছোঁ আৰু ভিডিঅ', তো ইয়াত এলাউ কৰে। এইকণতে মানে আমাৰ দুটাই অকণমান মানে হাঁহি উঠিছিলে এটা কাৰণে, যে মানে আমাৰ পিছতে এজন মানে ইউটিউবাৰে গোপ্ৰ'লৈ ধুনীয়াকৈ ভিডিঅ' বনাই গৈছে, আৰু আমি হ'লোঁ আগে আগে সৰু সুৰা ইউটিউবাৰ। তো মানে বনাই গৈ আছোঁ, নিজৰে হাঁহি উঠিছে, লাজো লাগিছে, কি ক'ম আৰু। আমাৰ যোনজন মানে ড্ৰাইভাৰ, তেওঁ তামিলনাডু হয়। তো তেওঁ মানে আমি কালি কি হ'ল, আমি আহোঁতে ব্ৰেকফাষ্ট কৰাৰ কাৰণে সুধিছিলোঁ, তেওঁ ক'লে যে মোৰ ব্ৰত চলি আছে। কিন্তু তাৰপাছত নয়নে গম পায় বাৰু, মই গম নাপাওঁ, গম পালোঁ যে মানে তাত 41 days তেওঁলোকৰ ব্ৰত কৰে, আৰু ব্ৰত কৰা ৰিজনটো মানে কেৰেলাৰ আয়াপ্পা স্বামী বুলি, আয়াপ্পা স্বামী হয়নে নহয় নাজানো, মই আয়াপ্পা স্বামী বুলি দেখিছোঁ। তো ভাবিছোঁ যে সেয়ে চাগে ভগৱানৰ হেৰি কথা কৈছে সম্ভৱ। তো ব্ৰত কৰে, আৰু তেওঁলোকে চেণ্ডেলো নিপিন্ধে, একো নিপিন্ধে, সুদা ভৰিয়ে মানে হেৰি কৰে। এতিয়া আমাৰ ড্ৰাইভাৰজনে এতিয়া সুদা ভৰিয়ে মানে গাড়ী চলাইছে, আৰু কিন্তু ইমান মানে সহজো নহয়, গাড়ী চাড়ী চলাই চবতে। আনকি নয়নৰ বোলে অফিচতো এজন লগৰ ল'ৰা আছিলে, তেওঁ বোলে অফিচলৈ আহোঁতে সুদা ভৰি আহে, গতিকে ইমান সহজো মানে কথা নহয়। তেনেকৈ তেওঁলোকে বিশ্বাস কৰে, হেৰি কৰে। তো সঁচাকৈ সন্মান দিবলগীয়া। আৰু খানাও নাখায়, খানাও নাখায়, আৰু 1 বজাৰ পাছত খায় ন? 1 বজাৰ পাছতহে আচলতে পানী চানী বা যিয়ে হওক মানে সেইবোৰ খায়, আৰু কিবা কিবি ব্ৰতটো ভাঙে মানে। তেতিয়া মই গম পোৱা নাছিলোঁ আয়াপ্পা স্বামী কোন হয়। আয়াপ্পা স্বামী আচলতে ভগৱান বিষ্ণু আৰু শিৱৰ পুত্ৰ হয়, মানে বিষ্ণুৰ যি মোহিনী অৱতাৰ, সেই আৰু শিৱৰ পুত্ৰ আছিলে আয়াপ্পা স্বামী। গতিকে ইয়াৰ পিছত এটা বহুত ইণ্টাৰেষ্টিং কাহিনী আছে, কিয় হ'ল, কি কথা, আমি সকলোখিনি মই মানে বেলেগ এটা ভিডিঅ'ত এক্সট্ৰাকৈ মানে বনাম, কাৰণ সেইটো কাহিনী এতিয়া ইমান লৰালৈকে কোৱা কথা নহয়, বহুত ধুনীয়া কাহিনী। মই নিজে যিহেতু গম পাই মানে ভাল লাগিলে, গতিকে ভাবিছোঁ আপোনালোককো কওঁ কাহিনীটো। গতিকে সেইকাৰণে কৈছোঁ, মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব, কাৰণ মই মাজে মাজে বহুত ইণ্টাৰেষ্টিং কাহিনীও কওঁ। এতিয়া মেডিকেৰি ফৰ্টৰ পৰা ওলাই মেলি এতিয়া যাম আবে ফলছ বা তেনেকুৱা জেগালৈ ওচৰে পাঁজৰে আছে, আৰু বাকী দুখন ঠাই। তো ব'লক এতিয়া আবে ফলছৰ ভিডিঅ'টো মই নেক্সট এটা ব্লগত দেখাম, গতিকে আপোনালোকে কণ্টিনিউ কৰি থাকিব মোৰ ব্লগবোৰ, ভালকৈ চাই যাব। কাৰণ যদি এনেকৈ দেখাবলৈ হয় একেটা ভিডিঅ'তে, তেতিয়া ইম্পৰ্টেণ্ট কিছুমান কথা ক'বলৈ থাকি যায় শ্বৰ্ট কৰিবলৈ যাওঁতে যাতে। সেইকাৰণে ভাবিলোঁ মই নেক্সট এটা ব্লগত দেখাম। বাকী চাই থাকিব, ধন্যবাদ।